हे गाइस वेलकम बैक टू माय चैनल मोर आरो এটা নতুন ভিডিও সকলোকে স্বাগত জানালো মানে বর্তমান রাতি হব ধৰিছে আৰু আজি কি এটা অদ্ভুত কাম কৰিম জানা গাইস মানে হেলিকপ্টাৰ ভাঙিম মানে কত শুনিছে না হেলিকপ্টাৰ ভাঙা বুলি আৰু আমাৰ নিচিনা নরমাল মানুহে হেলিকপ্টাৰ ভাঙি বুজিছে আপোনালোকক দেখাই আছো মানে ঘটনাটো কি হয় তো গাইস মানে হেলিকপ্টাৰখন আপোনালোকক দেখাম মানে কোন হেলিকপ্টাৰখন ভাঙিম আমি মানে এইখন মানে আপোনালোকক এতিয়া দেখাম অল ইউ ৰেডি না গাইস 1 2 আৰু মই জাহাজখন ৰেডি কৰিলোঁ আৰু এইটোৱে হৈছে আমাৰ জাহাজ এয়া চাওক গাইস কেনে হেন জাহাজখন আপোনালোকে কি ভাবিছিল বহুত ডাঙৰ নেকি এয়া চাওক মোৰ হাততে আহি হৈছে কেনে ধুনীয়াকৈ এয়া চাওক গাইস এইটো হ'ল হেলিকপ্টাৰ বুজিছে জাহাজ বুলি বকি আছোঁ এইটো হৈছে হেলিকপ্টাৰ এইটোৰ ভিতৰত কি মালামাল ইঞ্জিন কি আছে অৰিজিনেলটোত কেনেকুৱা থাকে আপোনালোক ভাবি আছে তেনেকুৱাকৈ আপোনালোক সকলোখিনি বস্তু দেখাম এইটোত কি কি থাকে আছে আৰু কি কেনেকৈ চলে সো ব্লগ ভিডিওটো ইমান দেৰি নকৰি আৰম্ভ কৰোঁ আৰু এইখন অৰিজিনেলখন নহয় কিন্তু এই তেল চেলবোৰ খালি চাৰ্জ দিবৰ গোটেইখিনি কৈ আছোঁ আৰু খুলি আছোঁ ভাঙি আছোঁ কেনেকৈ কি কৰি দিম আপোনালোকক দেখাই আছোঁ ভাঙিবৰ কাৰণে মানে মই এটা যন্ত্ৰ আনিছোঁ এইটো হ'ল এটা দুনিয়াৰ সকলোতকৈ সৰু বুলি ক'লেও ভুল হয় নেকি মই নাজানো না এইটো এটা স্ক্ৰু ড্ৰাইভাৰ হয় চ' এইটোৰে মই ভাঙিম এতিয়া কিমান সৰু চাওক না মই আঙুলিত কেমেৰাটো ধৰাচোন অলপ ইয়া চাওক গাইজ কেনে হেন সৰু মোৰ এইটো আঙুলিৰ নিচিনা হয় মানে এনেকুৱা সৰু হয় এইটোৰে এতিয়া এইটো খুলিম আপোনালোকক দেখাই আছোঁ কেনেকুৱা হয় মহে চহে কামুৰি আছে একদম পূৰা এতিয়া বৰ্তমান একদম সন্ধিয়া টাইম এতিয়া ৰাতি হ'বই আৰু বিকজ বেলেগ এটা ৰিজনৰ কাৰণে মই কৈ আছোঁ চ' সৰু এটা ভিডিঅ' আপোনালোকক দেখাম মানে এইখন প্ৰথমতে এই যি বডিটো দেখি আছে আপোনালোকে এই কি কয় থপলাখন প্ৰথমতে খুলি কিনে পিছতে কি কৰিব লাগে কৰি আছোঁ এইটো একদম ইজি হয় ইয়াত এনেকৈ উমাই দিয়া আছে এয়া চাওক আৰামছে খুলি গৈছে আৰে চাওক এয়া চাওক কেনেকুৱা ধুনীয়াকৈ খুলি অ'ৰে বাপৰে ইয়াত আৰু এটা কানেকশ্যন আপোনালোকক এইটো হৈছে এটা লাইট ইয়াত দেখিছে না মানে মানে যেতিয়া হেলিকপ্টাৰটোৰ ওপৰত যে উৰে আপোনালোকে দেখে ৰাতি বা যেতিয়াই হওক মানে তলফালে চাব এটা ৰেড লাইট ব্লিংক কৰি আছে মানে তেনেকুৱা আৰু বয় সেইটোৰ কাৰণে সেইটো লাইটটো হৈছে এইটো লাইটেই থাকে মানে সেইটো তো এতিয়া ধুনীয়াকৈ এইটো খুলি এইটো এক্সট্ৰা কৰি দিলোঁ আৰু এইটোৱে হৈছে মেইন বস্তুটো যিটো নেকি কি কয় হেলিকপ্টাৰৰ ভিতৰত থাকে চ' এতিয়া ইয়াত মানে ধুনীয়াকৈ নাট বল্টটো মাৰা আছে এইবিলাক মই এইটোৰে খুলিব চেষ্টা কৰোঁ মানে এটা কেছ হৈ গ'ল যিটো মই এইটো আৰু এইটো লৈছিলোঁ খুলিবৰ কাৰণে এই হেৰিটো এই স্ক্ৰু ড্ৰাইভাৰটো সেইটো মানে এটা প্ৰব্লেম হ'ল সেইটো আৰু এইটো এই বস্তুটো যে আছে যে এই বস্তুটো সৰু হ'লেও এইটোৰ কাৰণে কিন্তু ডাঙৰ একদম ৰ'ব দেখাই দিছোঁ হেৰিটো দেখিছে এই নাট বল্টবিলাক এইবিলাক একদম সৰু একদম এইটোৱে পাত্তা পোৱা নাই এতিয়া ভাঙি আছোঁ কি ডাইৰেক্ট ভাঙি পেলাম তো এতিয়া আপোনালোক দেখিছোঁ কেনেকৈ ডাইৰেক্ট ভাঙো ধুনীয়াকৈ এখন ইমানখিনি ভাঙিলোঁ এতিয়া ডাইৰেক্ট এনেকৈ ভাঙি আছোঁ গাইজ বহুত মজবুত হয় বস্তুটো ভাবিছিলোঁ যে একদম হেৰি কৰিলে ভাঙি যাব চাগে দেখিছে না কেনেকুৱা টানি আছোঁ মানে সেইকাৰণে মানে অলপ এনেকুৱা হৈ আছে মানে চ' মানে ৰাতিয়ে হ'ল এতিয়া আৰু মহে চহে কামুৰি আছে পূৰা ময়ো পূৰা কষ্ট কৰি আছোঁ ভাঙিবলৈ তো গাইজ মানে এটা প্ৰব্লেম হ'ল আজি মানে গোটেইখিনি ভাঙিব নোৱাৰিলোঁ বহুত ধাতকৈ বহুত মানে মজবুতকৈ মাৰা আছে সেইকাৰণে বাৰু মাইণ্ড চেঞ্জ নকৰিব একদম ৰাতি হৈ গৈছে মানে মই ৰাতি ব্লগ কৰি আছোঁ মানে সেইকাৰণে এতিয়া ঘৰত যাব লাগে চ' আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ এইটো এটা পাৰ্ট 1 আছিলে পাৰ্ট 2 এটা দিম যিটো ভাঙিম কি কৰিম গোটেইখিনি তাত থাকিব আৰু এইটো চাব সেইটোও চাব মানে চ' আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে কেনেকুৱা পালে কমেণ্ট নিশ্চয় যে মই ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো লাইক কৰি দিব আজিৰ কাৰণে বাই বাই